আবেগ, অনুভূতি, ভাৱনা শব্দবোৰ কিমান সুমধুৰ নহয় জানো? কিন্তু এই ভাৱবোৰ আমি প্ৰকাশ কৰিব পাৰিছোঁ জানো? কৰ্মব্যস্ততাতেই হওক বা সময়ৰ নাটনিতেই হওক, কিমান অন্তৰৰ অনুভূতিক সমাধি দিছোঁ আপুনি, মই, আমি প্ৰত্যেকে। এনেধৰণৰ হাজাৰটা ভাৱনা বুকুত বান্ধি আজিও ওলালোঁ জীৱন যুঁজত ৰণক্ষেত্ৰলৈ। কেতিয়াবা খুব উপভোগ কৰোঁ জানে, এই ক্লাছবোৰ, সমনীয়াৰ লগত কৰা হাঁহি কিকিন্দালিবোৰ। তাৰপিছতে আকৌ বাস্তৱে যেতিয়া বুকুত খুন্দা মাৰি ধৰে, কেতিয়াবা দুচকু বাগৰে আৰু কেতিয়াবা দীঘলকৈ হুমনীয়া এটা লোৱা যায়। কেতিয়াবা খুব ভাগৰ লাগে জানে, এই দুই ওঁঠ খুলি ডাঠ পাৰি ওলোৱা হাঁহিবোৰৰ আঁৰত সেমেকা মনৰ দুখবোৰ লুকাই লুকাই কেতিয়াবা বৰ ভাগৰ লাগে। দিনটোৰ নানা খেলিমেলি আৰু চিন্তাবোৰ আঁতৰাই মনটি পাতল কৰি লৈ নিজকে সাজু কৰি তুলিলোঁ। কাৰণ আজি ৰুবুলৰ বাৰ্থডে। সকলোৰে লগত হাঁহি মাতি থকা এই তিনিচুকীয়াৰ ল'ৰাজন আমাৰ চবৰে প্ৰিয়। গতিকে ৰুবুলৰ বাৰ্থডে বুলি ফূৰ্তিটো কৰিবই লাগিব ন। अभी हम लोग का ये डिस्कशन हुआ कि बर्थडे तो होता रहता है, हम लोग को नींद आया तो अभी 5 मिनट पहले इसको केक कटा के हम लोग चला जाएगा। घड़ी का टाइम चेंज कर। नहीं नहीं, अभी हम लोग का मन में टाइम चेंज हो गया तो अभी 5 मिनट पहले उसका हम लोग बर्थडे मना लेगा। पकड़ो पकड़ो।